हेलो फ्रेंड तो সকলোৰে খবৰ বাৰু কি ভাল নে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দেৱজিৎ ফ্ৰুট এণ্ড ব্লগ তো মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো তো আজি মানে মই বাইকেৰে অলপমান ঘূৰি মানে আপোনালোকক কেইটামান ঠাই দেখাবলৈ ওলাইছো তো পলম নকৰি আজিৰ এই ভিডিঅ'টো এনজয় কৰক কি আগত এখন কি বাহৰ কিবা হৰাইঘাট দলঙৰ দৰে দেখা পাইছো দেখোন চাওক না ফ্ৰেন্ডছ সকল বানপানীৰ পাৱাৰ কি চানা ইয়া কি কৰিছে বানপানী এয়া চাওক পুৰা ভাঙি পেলাইছে ৰাস্তাটো গোটেইখিনি ইমানখিনি ৰাস্তা ভাঙি পেলাইছে চাওক না ঐ ভালকে যাবি পেলাই নিদিবি কিন্তু ব্ৰিজেদি যাম বাহৰ ব্ৰিজ কালভাৰ আছিল ইয়াত এটা এইটো কালভাৰ এই কালভাৰটো আছিল আগতে কালভাৰটো নাই ভাঙি পেলালে কিয় চাওক বানপানীৰ পাৱাৰ অ বাপ্পা ঐ কি ৰাস্তা ভঙাইছে বে ৰাম কি হ'ব বাপৰে কেনেকা ভঙাইছে গুহাৰ দৰে হৈ গৈছে তোমাৰ ৰাস্তাটো একদম কিবা ভাগচা সোমাই থাকিব পাৰিব নেকি টেনচন নাই আৰামছে সোমাব তো আগলৈকে যাওঁ চাওক আৰু এইখন হৈছে আমাৰ সুইচ গেট আৰু গেটখন যে বন্ধ কৰে মেচিনটো হৈছে এই মেচিনটো আৰু ইয়াতে কিবা এটা চকেট লগাই হেণ্ডেলৰ দৰে ঘূৰাই দিয়ে তাৰপিছত ঘূৰাৰ পিছত এইটো ঘূৰাৰ পিছত এইটো ঘূৰাৰ পিছত আপোনালোকক সেই গেটখন যে দেখাইছিলোঁ আপোনালোকে এই এনেকুৱা পানীত পৰা গেটটো নাজানো কিবা গেট বুলি কয় এইটো ঘূৰালে সেই গেটটো নামি যায় তাৰমানে খৰালি কালত এই গেটটো নমাই দিয়া তাৰপিছত আৰু আপোনালোকে দেখাইছিলোঁ এই গেটখন সেই গেটখন উঠাই দিয়ে তাৰপিছত এইফালে মই এটা কি দেখাইছিলোঁ ৰাস্তা দেখাইছিলোঁ সেই ৰাস্তাটোতে মানে পানীখন যায় পথাৰৰ মাজত যায়
তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে যদি ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু কোনোবাই যদি মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক